बहुत है और অসমত সবজি কৰিবৰ কাৰণে যিমান পানীৰ দৰকাৰ হয় অসমত পুৰা সাফিচিয়েন্ট পানী পাই যায় গতিকে অসমত যিখিনি সবজি হয় সেইখিনি সবজি খাবলৈ বহুতে ভাল হয় বহুতে টেস্টি হয় কিন্তু আমি থাকো জয়পুৰত আৰু জয়পুৰটো আপোনালোকে জানে হুকান জায়গা ইয়াত বৰষুণ যিমান হ'ব লাগে ইমান বৰষুণ নহয় গতিকে জয়পুৰত ৰাজস্থানত যিবিলাক সবজি হয় সেইবিলাক সবজি অসমৰ দৰে ইমান টেস্টি হয় নে বাৰু নমস্কাৰ অসম মই পল্লৱী আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো পিংক সিটি জয়পুৰৰ পৰা আৰু মই এতিয়া বজাৰ কৰিবলৈ গৈ আছো আজি মই যাম সবজি বজাৰ কৰিবলৈ আৰু সবজি বজাৰ কৰিবলৈ যাম ঘৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত থকা এখন বজাৰত বজাৰ বুলি ক'লে ভুল হ'ব আসলে কেইখনমান দোকান আছে আৰু সবজি বজাৰ ঘৰৰ পৰা ইমান দূৰত থকা দোকানত বজাৰত বজাৰ কৰিবলৈ কিয় যাওঁ ভাবিছো আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম তেন্তে বলক আমি প্ৰথমে দোকান কেইখনলৈ যাওঁ আৰু তাতে আপোনাৰ সবজি আছে দেখুৱাম আৰু লগতে কি কাৰণে ইমান দূৰলৈ সবজি কিনিবলৈ আহিব লগা হয় তাকো মই আপোনালোকক কম তো এতিয়া আমি আহি পাই গ'লোহি বজাৰখন এতিয়া প্ৰথমে গাড়ীখন পাৰ্কিং কৰো পাৰ্কিং কৰি এতিয়া বজাৰলৈ যাম বজাৰ মানে 4-5খন মান দোকান আছে দোকান কেইখনলৈ যাম আৰু আপোনালোককো দেখাম আজি ইয়াত কি কি সবজি আছে আৰু সবজিবিলাকৰ দাম চাম বিলাক কেনেকুৱা গুটেখিনি আপোনালোকক মই জনাম বলক তেন্তে আমি বজাৰখনলৈ গৈ থাকো আৰু এতিয়া আহি মই সবজিৰ দোকানখন পাই গ'লোহি এখন দোকানৰ পৰা মই সবজি কিনিম এতিয়া আৰু আমি প্ৰায় এখন দোকানতে সবজি কিনিবলৈ আহো আহিয়ে সিধাই বৰটেঙা এটা দেখি পালো আৰু দেখিয়ে পুৰা মুখলৈ পানী আহি গৈছে গতিকে বৰটেঙাটো আমি লম পিছত প্ৰথমে আপোনালোকক সবজিবিলাক দেখাই লওঁ তাৰ পিছতে হ'ল এটো জাতিলাও আহিছে কোচবিহাৰৰ পৰা অসমৰ বৰপেটাৰ পৰা জাতিলাও কেতিয়াবা আহে কিন্তু এবাৰ বোলে অহা নাই এটো আহিছে কোচবিহাৰৰ পৰা গতিকে জাতিলাওটো লৈ লওঁ আৰু এটোৰ দাম কৈছে 60 টকা कल ये कितना का 60 अभी इसका दाम थोड़ा कम हुआ ना আৰু এতিয়া ইয়াত কি কিনো শাক আছে মই আপোনালোকক দেখুৱাও আৰু এইটো চাওক এইটো হ'ল লফা শাক আহিছে কোচবিহাৰৰ পৰা জয়পুৰৰ যদি আপুনি লোকেল মাৰ্কেটত লফা শাক বিচাৰি যায় তেতিয়াহ'লে ইয়াৰ কোনো মাৰ্কেটতে আপুনি লফা শাক দেখিবলৈ নাপায় ইয়াৰ মানুহে লফা শাক চিনিয়েই নাপায় হৰকণি এইকেইটা কাজি নেমু আহিছে কাজি নেমু নৰ্মলা আছে কাজি নেমু দাম কৈছ না ওটা আমাকে দাও দাও সালবা পানা তোলে না জয়পুৰত তামোল আৰু পানৰ কথাটো এটা সপোনত ভবা কথা যেন লাগে কিন্তু এই বজাৰখনত বাংলাপতি যিটো পান হয় পানটোও পায় গতিকে সুপাৰীৰ লগত পান খাব পাৰি আৰু আমি সেইকাৰণে ইয়াৰ পৰা পানো কেইগুজিমান লৈ ললো এই কিনা 40 रुपया इसका এতিয়া আমি বজাৰ কৰি পেলানি আহিলো সবজি কিনি মেলি কিন্তু কি সবজি আনিলো ঘৰ গৈ পাই আপোনালোকক দেখুৱাম আৰু এতিয়া আমি এখন লোকেল মাৰ্কেটত হুমাম ইয়াত ফ্ৰুটছ মাৰ্কেট আৰু ইয়াৰে সবজি মাৰ্কেট হয় লোকেল সবজি বজাৰ তাত হুমাম আৰু তাতো আমি অলপ সবজি আৰু ফ্ৰুটছ কিনিম আৰু ইয়াৰ সবজি আৰু আমাৰ অসমৰ বা বেংগলৰ সবজিৰ মাজত কিনো ডিফাৰেন্স আছে টেষ্ট কেনেকুৱা সেইখিনিও মই আপোনালোকক কম তেন্তে বলক প্ৰথমে সবজি আৰু ইয়াৰ ৰাজস্থানৰ লোকেল মাৰ্কেটৰ সবজি আৰু যিবিলাক ফ্ৰুটছ আছে কিনি লৈ তাৰ পিছতে আপোনালোকক মই সবজিৰ ডিফাৰেন্সটো কিনো কেনেকুৱা গোটেইখিনি মই আপোনালোকক দেখুৱাম তৰবুজ ওলালে এতিয়া नहीं समझना चाहते कोई बात नहीं हां ताकि खड़ा खड़ा हो तो बोल कहाँ का है इंडिया का ही है सुनो हिमाचल का जी कैसे दे रहे किलो 120 इसको कैसे दे रहे हैं 100 का 1.5 किलो 100 के 4 100 का 2 किलो 30 रुपया
এতিয়া আপোনালোকক দেখুৱাওঁ ইয়াৰ লোকেল চব্জিবিলাক আৰু লোকেল চব্জি মাৰ্কেটখন। আৰু এইজোপা যে দেখিছে এইকেইটাজোপা হ'ল বুট গছ। ইয়াত বুট গছৰ পাতবিলাক আৰু বুটটো যেতিয়া কেঁচা হৈ থাকে কেঁচাই কেঁচাই খায় আৰু বজাৰত বিকে। এয়া চাওক এইজোপা হ'ল বুটৰ গছ। गाजर 20 है, टमाटर 20 है, गाजर 20 है, टमाटर 20। ये क्या है? कमल लकड़ी। हाँ? कमल लकड़ी। मीठे वाले বজাৰ চজাৰ কৰি আহি ঘৰ পালোহি, কিন্তু এতিয়া মই আপোনালোকক চব্জিবিলাক দেখাওঁ কি কি লৈ আহিলোঁ। মই তাৰপৰা লৈ আহিলোঁ কলডিল। জয়পুৰত কলগছে নাই, গতিকে কলডিল পোৱাটো সম্ভৱেই নহয়, কিন্তু এতিয়া আমি তাত কলডিল পালোঁ, গতিকে কলডিল লৈ আহিলোঁ। কলডিল এইটো 60 টকা। আৰু আনিলোঁ এইটো জাতিলাও। এইটো কলিকতাৰ জাতিলাও হয়, কোচবিহাৰৰ, আৰু এইটো 60 টকা দি আনিলোঁ। কিন্তু জাতিলাও আচলতে 60 টকা দি ইমান সৰু জাতিলাওটো আমি কেলৈ আনিছোঁ তাৰ এটা কাৰণ আছে। জয়পুৰতো এনেকুৱা জাতিলাও পায়, কিন্তু শ্বেপটো এনেকুৱা নহয়, এইটো দীঘল দীঘলটো পায়। আৰু সেই জাতিলাওটো আৰু এইটোৰ মাজত এইটোৱে ডিফাৰেঞ্চ আছে, সেই জাতিলাওটো আপুনি খোৱাটো বহুত ৰিক্সৰ কথা, কাৰণ সেই জাতিলাওটো কেতিয়াবা তিতা তিতা ওলায়, তিতা তিতা হয়। আমি 2-3 বাৰ আনি বনাই মেলি চব্জি পেলাই দিছোঁ, কাৰণ সেই জাতিলাওটো তিতা থাকে। গতিকে সেই জাতিলাওটো তিতা হোৱাৰ কাৰণে আমি আজিকালি একেবাৰে নানোৱেই, মানে এনেকুৱা ভয় সোমাই গৈছে যে জাতিলাও বুলি ক'লে ভয় লগা হ'ল। গতিকে আমি জাতিলাও নানো, আৰু সেইটো জাতিলাও বহুতে সস্তা, 10 টকাতে পায়। আৰু আচলতে ইয়াৰ যিবিলাক চব্জি হয় আমাৰ এতিয়া অসমত বা বেংগলত প্ৰচুৰ পৰিমাণে পানী পায়, চব্জি কৰিবলৈ পানীৰ দৰকাৰ হয়। গতিকে চব্জিবিলাকত সাৰ দিলেও চব্জিৰ টেষ্টটো থাকে, কিন্তু জয়পুৰত ইয়াত আচলতে পানী প্ৰচুৰ পৰিমাণে পানী নাপায়। পানীটো জানে আপোনালোকে ৰাজস্থানত বৰষুণ বহুত কম হয়, চ' ইয়াত আচলতে যিমান পানীৰ দৰকাৰ সিমান পানী নাপায়। ইয়াত সাৰবিলাক দিব লগা হয়, হয়তো সাৰ কেতিয়াবা চাগে বেছি হৈ যায়, আৰু যিমান দৰকাৰ পানী সিমান পানী নোপোৱাৰ কাৰণে কিছুমান চব্জি কেতিয়াবা তিতা ওলায়। বেঙেনাও কেতিয়াবা তিতা ওলায়। গতিকে আমি বেঙেনাও আনিছোঁ তাৰ পৰা। এইটো চাওক, বেংগলৰ পৰা অহা বেঙেনা, গতিকে আমি বেঙেনাও তাৰ পৰাই আনিছোঁ। আৰু আমি আনিলোঁ আজি কি আনিলোঁ, আৰু আনিছোঁ বৰটেঙা। এইবিলাক নোপোৱা বস্তু ইয়াত এতিয়া বিচাৰি বিচাৰি খাবলৈ লগা হয়। আৰু এইটো ইমান পোৱালি বৰটেঙাটো 50 টকা, হ'লেও 2টা বৰটেঙা আনিছোঁ, কাৰণ এতিয়া অসমলৈ যোৱা সম্ভৱ নহয়। যেতিয়াই তেতিয়াই যাওঁ বুলি ক'লে ঘৰলৈ যাব নোৱাৰি, গতিকে অসমত পোৱা বস্তুবিলাক দাম দি হ'লেও ইয়াতে পাই যেতিয়া আমি ইয়াৰ পৰাই আনো খাবলৈ। এইটো চাওক, এতিয়া কাটিম, যেতিয়া খাম তেতিয়া মই আপোনালোকক আকৌ ভিডিঅ'ত দেখাম। আৰু বাকী নৰ্মেল চব্জি আছে এইটো। আৰু মই এতিয়া দেখাওঁ আপোনালোকক এই বন্ধাকবি। এই বন্ধাকবিটো কেলৈ দেখাইছোঁ গম পাইছে? এই বন্ধাকবিটো এইটো কাৰণে দেখাইছোঁ, আমাৰ অসমত যিটো বন্ধাকবি থাকে বা অসমৰ কাৰণে শ্বিলঙৰ পৰা বন্ধাকবি আহে, এই অসমত পোৱা বন্ধাকবিটো আৰু শ্বিলঙৰ পৰা যিটো বন্ধাকবি আহে, সেই বন্ধাকবিটোৰ এই যিটো পাতটো হয় ন, পাতটো বহুত পাতল হয়, সেইকাৰণে সেইটো খাবলৈ বহুত টেষ্টি হয়। কিন্তু ইয়াত জয়পুৰত যিটো বন্ধাকবি আমি খাওঁ সেই পাতটো এইটো চাওক, আপোনালোকক মই দেখাইছোঁ। এই পাতটো দেখিছে, এইবিলাক পাতবিলাক যে এইবিলাক বহুত ডাঠ হয়। আমাৰ তাত যিটো পত্তাকবি পায় তাৰ মানে বন্ধাকবি পায়, বন্ধাকবিৰ যিটো পাত সেই পাতটোৰ মানে ডাবুল হ'ব এইটো পাতটো, এনেকুৱা মোটা মোটা। এয়া চাওক পাতবিলাক, আপোনালোকে হয়তো ভিডিঅ'ত ইমান ধৰিব পৰা নাই, এনেকুৱা মোটা মোটা হোৱাৰ কাৰণে। এইবিলাক মোটা মোটা হোৱাৰ কাৰণে দিছে নাই, টান কেনেকুৱা এইবিলাক দিছে নাই, এয়া চাওক। সেইকাৰণে কি হয়, চব্জিটো একদম লটপট হয়, যেনেকৈ আমাৰ বন্ধাকবিটো সিজি যায়, এইটো নিসিজে, অলপ মানে টান টাইপৰ হয়। গতিকে খাবলৈ অসমৰ লিখা টেষ্ট নহয়। সেইকাৰণে আমি যিখিনি চব্জি এই বেংগলী মাৰ্কেটখনত পায়, দাম হ'লেও দূৰ হ'লেও আমি প্ৰায় সপ্তাহত পাৰিলে এবাৰ যাওঁ বা 10-15 দিনত এবাৰ গৈ যিমানখিনি চব্জি পাৰোঁ আমি লৈ আহোঁগৈ।